হৰি শুনিছানে হা ডাঙৰটা কবচোন বাথৰুমলৈ গলো ডাঙিয়া পেনটো পেলাই থৈ গৈছে ৰাম ৰাম চি আগতে বেলেগ কথা এতিয়া বুঢ়াইজনী আহিলো যেতিয়া ডাঙিয়া পেনটো পেলাই থৈ গৈছে লাজ লাগে নহয় মাকো কবচোন মায়ে মোক গেছটো আজিকালি চুবলৈ নিদিয়ে আজি অহা কেইদিন হ'ল এমাহেই হ'ল গেছটো চুবলৈ নিদিয়ে হেৰা পটককে থাকে নিউতে থাকি পলা পৰি পেলাই কেলেন থৈ যাব তেওঁ জানি বুজি নহয় নহয় সেনেকে লাজ লাগে দে বুঢ়াই মানুহ হলে সেনেকে লাজ লাগে নহয় ডাঙৰটা কব দেই ডাঙৰটা কথাখিনি কব মই কম আৰু এই মায়ে তোমাৰ গেছটো চুব নাই দিয়া মানে তুমি হেৰি নতুনকে আহিছে যে নাজানিবও পাৰা নহয় জ্বলাবলৈ সেইকাৰণে চাগে মায়ে তোমাৰ মা আগত মই নকওঁ মা আগত মই কেতিয়াও নকওঁ মায়ে হেৰি ক'লে আৰু মুখখন নো চোকা নহয় মোৰ সেইকাৰণে আজিকালি ভয়ে লাগে একোৱে নকওঁ মই নিজৰ মাজতে থাকো সেইকাৰণে হ'ব দিয়া মই মাক কৈ দিম আৰু হেৰি দাদাক কৈ দিম তুমি নাখামচোন চাহ অকণ বনাই গৈছিলা বৰ টোপনি লাগিছে দেই লাল চাহ দিবা দেই মই অকণমান পাৰিব আহিছো তুমি চাহকণ বনাই মোক চিঞৰ এটা মাৰি দিবা ৰাম 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 ইফালে নামঘৰ এনে গম পাই নে গোটেই ৰাইজে মোক এঘৰীয়া কৰিবা নামঘৰ এনে ফুচটোপা কিমান তেল চেল আনো বাপেকে চাকি জ্বলাবলৈ দিয়ে 1 লিটাৰ মিঠাতেলে মই 2 চাকি জ্বলাই আকৌ বেলেগ ঘৰ হেৰি বিচাৰি যাওঁ সেই দেখি ঘৰখন চলাই আছো এইজনী অনাপা ধৰি একদম কথা নাই বতৰা নাই কালি কুকাৰো চুই দিছেগে নোৱাৰি নহয় হৰণ ভোজনৰ কথা আছেই নহয় ঐ ল'ৰা এইপিনে কি হলো আইও কি হ'ল মানে বিয়াখন পাতি মন্দিৰত হয় পইচা বচাবলৈ কেলে ঘৰ দিয়া হৰণ ভোজন দিয়াই দিয়া আকৌ এই ৰবাহে ঘপকে দিয়া বুলিলে খৰটো দি দিব মানুহে বহুত কথা থাকে কিৰণ গোসাঁই এই গৈ পেলাই হেৰি কৰ্ম কৰি থৈ আহিমগে শৰণটো দিয়াই নিবি গম পাইছে নাই এই শৰণ ভোজন নহয় এইফালে মই নামঘৰীয়া মানুহ এই মানুহে নাখাব নহয় এই নহয় কথা এটা শুনা তুমি শৰণ যদি দিওঁ ৰাতিপুৱাই ঠাণ্ডা দিনত তাই ৰাতিপুৱাই গা ধুব লাগিব তাই চাইনাছাইটিছৰ বেমাৰ আছে ৰাতিপুৱাই গা ধুব নোৱাৰে এতিয়া ঘৈণীয়েকৰ বিয়া পাতি আনিছিলে হে ঘৈণীয়েকৰ পোকা শুঙিবলৈ ললে একদম ঘৈণীয়েকৰ কথাই তোমাৰ সমান সন্মানৰ চিন্তা নাই হা ঐ নামঘৰৰ পৰা যে নামঘৰে কৰি পেলাই মই সেই পইচা পাতি ঘৰখন চলাই আছো সেইটো মূৰত ধৰিলে কুকুৰ ঘৈণীয়ে কিহৰ প্ৰব্লেম আছে সেইবোৰ মই কেনেকে জানো আইও ঘূণীয়া ছোৱালীজনী দিলে জোৰ কৰে মোতে একো নিদিলে ঘূণীয়া ছোৱালীজনী দি পেলাই ঘৰখন শেষ কৰিছে কেলে বাপেকে 2 লাখ টকা একাউণ্টত ভৰাই দিম বুলি কৈছে নহয় দিছিলে বাপেৰে এতিয়ালৈকে পোৱা নাই নহয় কুকুৰ চলা কুকুৰ ঘৈণীয়ে পোকা চুকুঙা তই চেকখন লগাই থৈছে মোলে গম নাপাওঁ মুঠতে কাইলৈ ভিতৰত খন দিয়ে নানিলে কিন্তু মই এই হাতে নাখাওঁ এই হ'ব তুমি গৈ পেলাই নহ'লে নামঘৰত গৈ পেলাই কথা ক'বাগে আমাৰ ৰাইজক ফোনটো দিয়াই দিবা আৰু এটা কথা আকৌ গা নুধুই পেলাই পিছত কিবা চুলে আকৌ মোক তেতিয়া স্বভাৱ কৰি দিয়ে মই কৈ এইবোৰ নহয় লেতেৰা জাতৰ ছোৱালী যে জাত পাতৰ চিন নাই দেখিবলৈও কিবা সেই কোলা মোলা এইটো কি জাতৰ ঠিক নাই দেই এইজনী সিহঁতে খাব নাপায় গোটেই শেষ কৰিছে মোৰ জীৱনটো সেইজনী তুই বুঢ়াই দিয়ে গম পাইছ নাই এইবোৰ দেখিলে বৰ ডাঙৰ কথা হব কি একো নহয় লাজ নাইকিয়া এইটো বুঢ়াই দিয়ে তই গম পাইছ নাই হে ভগৱান কি কৰিছ অ বোৱাৰী তই গা ধুই হ'ল নাই আহিব তাই বাথৰুমত সোমাই কিনো ফুচ ফাচ গান গাই পেলাই গা ধুৱে আৰু গা ধুতে চাই মেলি লবি অকমান এইবোৰ ডাঙৰ কথা হ'ব দেখিলে এইযোৰে দেখা হলে তাক লগালেহেঁতেন গোটেই কথা মৰা লাগিব দেই এইবোৰ কিনো দিন আহিলা সঁচাকে দেই অ মা অ কোৱাচোন বোৱাৰী বৰ লাজৰ কথা এটা হ'ল পাই কি হ'লনো সদায় ৰাতিপুৱা গা ধো কোনোবা মানুহে নে জানো একদম মুখ বকে বাথৰুমত জুমি থাকে নহয় এই ডাঙৰ দাই হ'ব নেকি বাৰু এৰা মোৰ ল'ৰা তেনেকুৱা বেচা চৰিত্ৰ নহয় কথা চম্ভালি কবি তইহে পোকৰ মূৰ উলিয়াই গা ধুলে মানুহে চাবই হা তই গা ধুৱাই আগত চাই ল'ব নোৱাৰ আইও তেনেকুৱা কথা যি কলি নেক্সট টাইম এইবোৰ কথা নুলিয়াবি দেই মানুহ আগত মোৰ সন্মান আছে মই নামঘৰী সিহঁতে গম পাৱ নাই মই ডাঙৰ দা নিচিনাহে দেখিলো তেৰা ঐ তোৰ নিচিনা কেটেঙা বডিটো মোৰ ল'ৰাই নচাইহে পাৰিছে দেই পিতেকৰ কথা কলো দেখিছা নাই এতিয়া সেই টোপ পৰিবলৈকে নিদিয়ে হয় আকৌ ডাঙৰ দা ধুনীয়াকে মই মুখখন দেখিছো নহয় আজি এবাৰ মানুহজন আহকচোন মানুহজন আগত গোটেই কথা ক'ব লাগিব আইও নতুন নচালে যেনে গা ধুইছো এই ডাঙৰ দা এনেকে জুমি চাব নালাগে লাজহে লাগিছে পাই মোৰ লাজহে লাগিছে কথা এটা শুনকচোন কি হ'ল সেই নহয় আপোনালোকৰ যে দাদাই যে সেই মই গা ধুই থাকোতে বাথৰুমত সদায় জুমি চাই থাকে হা মায়ে দেখোন শৰণ ভোজন গোটেইখিনি ল'বলৈ কৈছে শৰণ ভোজন ল'লেও মোৰ হেৰি নহয় এই দাদা চৰিত্ৰটো কিন্তু ভাল নহয় আপোনাক মই কৈ দিছো দেই সদায় মই গা ধুই থাকো বাথৰুমত জুমি চাই থাকে এনেকে আকৌ বিয়া পাতি দিবলৈ ক'ব হা যিমানে নহওক যিমানে নহওক মই আকৌ বোৱাৰী নহয় জানো লাজ লাগে সমাজে কি ক'ব সেইবোৰ কথা যদি কেনেবাকে সমাজে গাঁৱৰ মানুহে দেখে কিমান লাজ পাম মই আপুনি জানে দেখোন কথাটো হয় জানো সত্য হয় সত্য মই আপোনাক কেতিয়াও মিছা কথা নকওঁ নিজৰ মানুহজনক বা ঘৈণীয়েকে মিছা কথা কয় জানো এটা কাম কৰিবা তুমি কাইলৈ ৰাতিপুৱা গা ধুবলৈ যাবা নহয় মই পিছফালে ৰৈ থাকিম
কাইলে তেতিয়া গম পাই যাম কথাটো সত্য না সত্য চি 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 লাজে লাগিছে দেই পানী বাল্টি কেনেকে ঢালি দিছো দাদা একদম ফুটাটো এনেকে জুমি চাইছে যিমানে নহওক গোৱাইক নহয় জানো লাজ নালাগে মই আকৌ এই কথাটো কিন্তু মা আগতে কম আকৌ দেই এতিয়া মা আগত তুমি নকম বহুত ভাল ধৰণে মই সহ্য কৰি আছিলো মোৰো মুখখন যেতিয়া খোল খাব নহয় মায়ে কিন্তু এখন ঘৰ একো শান্তি নাপাব হা এতিয়া মাক নকবা মই কাইলে চাই ন যদি প্ৰকৃততে কথাটো সত্য মই দাদাক মই কম বুঢ়ীয়ে মোক গেছটো চুবলৈ নিদিয়ে কুকাৰটো চুবলৈ নিদিয়ে সেই চচটো চুবলৈ নিদিয়ে বুঢ়ীকো মই ভালকে ঘটিয়ে পানী কম খেদি দিলেও খেদি দিব গুচি যামগে মোৰ ককাই ভাইয়ে চাব গম পাই নে মোৰ ঘৰত টকা পইচা অভাৱ নাই নহয় এই বুঢ়ীক মই আজি ভালকে দিম আপুনিও দাদাক ভালকে কথাখিনি বুজাব খালি দেই এনেকে হ'বলৈ হ'লে নেক্সট টাইম কিন্তু ক'ব কথা কিন্তু বেয়া হ'ব আইনৰ সহায় ল'ম আকৌ মই আকৌ ৰাম 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 এই মাজনীও আমাৰ ডাংকাচি বোৱাৰীজনী বৰ শান্তি নাই মানে হয় দাদা ৰচোন কি হ'ল এইবোৰ ভাল দেখা নাই গোটেই মই কি কৰিলো হা তই মোৰ মানুহজনীয়ে গা ধুই থকা সময়ত সদায় গৈ কেলে জুমি থাকোগে কথা ভালকে কবি আকৌ কি মই তোক ঘৈণীয়েক জুমি থাকি তই জুমি থাকো গৈ পেলাই আকৌ কোনে কৈছে তোক মোক কৈছে নহয় তাই দেখিছে ঘৈণীয়ে দেখিছে এই ইমানডাল এতিয়া হ'ব ছাগলী হোৱালে এতিয়া বুবলা গোহালি হ'ব হে চুপ চুপ 10 তোমাক দেখিছো দাদা লাজ লাগিছে মই গা ধুই আছিলো আপুনি বাথৰুমত জুমি চাই আছে আপোনাৰ গোটেই মুখখন মই দেখিছো মই এতিয়া আহিছো দোকানৰ পৰা দেখিছো তই সোনকালে বিয়াখন পাতি ল'ব এনেকে লোকক ঘৈণীয়েকক জুমি চোৱাটো ভাল কথা নহয় দেই এনেকে ক'লে লাজ লাগে নহয় জাঙিয়া পেণ্ট পৰ্যন্ত পেলাই থৈছ লাজ লগা নাই কৃষ্ণ কি হয় তহঁতৰ কি হয় মানে দৈ লাগিছে আপুনি সেই নুমাবলৈ আহক সোনকালে তই মানে সেই মিছা কথাটো লৈ পেলাই গিৰিয়েক লগালি কেলে নলগাম হা আপোনালোকৰ দাদাই মোক 10 তুমত সেই জুমি চাই আছে মই আৰু ইমান সৰু ছোৱালী নহয় হা নিজে মুখখন দেখিছো গা ধুইছো পানী বাটি খৰচকে ঢালিছো যদি দেখাই নাই জাঙিয়া পেণ্টটো তাত কেনেকে পৰিলেগে মতা মানুহটো তোৰ ঘৈণীয়া চৰিত্ৰ ভাল তুমি অকল মোক খালি বোৱাৰীজনীকে বেয়া দেখা মোৰ বোৱাৰী বেয়া আকৌ মোৰ ল'ৰা তেনেকুৱা চৰিত্ৰ নহয় আজিলৈকে কোনো ছোৱালী এজনী মুখখন নচলিলে এইখন ঘৰ হৈ নাথাকে মুখ চলিব লাগিব আপোনাৰ মুখখনো কম হেৰি নহয় এখন নামঘৰ নহয় বিজতে তই কৈছে ঘৰত ঠিকে আছিলে এতিয়া আহি পেলাই টিকাবোৰ দেখুৱাই গা ধুবি গৈ পেলাই মোৰ ডাঙৰ ল'ৰাটো কেনে লাগে এইটো গাত একোৱেই নাই একো নাই একদম ধোৱাতলকি পাত গাখীৰ গাত যদি হেৰি আছে তোৰ ল'ৰাটো গাত একো নাই তই চন্দৰ নিচিনা গোটেই জোন পাজৰ নিচিনা গোটেই কোলা দাগ ডাঙৰ হ'ল কাৰণেহে বাচি থাকিলে বাথৰুমত কেনেবাকে সৰু হোৱাহেঁতেন বাথৰুমৰ পৰাই বাপেকে মই মেখেলা বান্ধিলোহেঁতেন আপোনাক নাহো বুলি কৈছিলো এই অসভ্য সমাজত মই হলে থাকিব ন নামঘনী চলালে নহব নহয় ঘৰৰ মা মৰ্যাদা ভাল হব লাগিব আপুনি নামঘনী চেলিয়াই একো ভাল কাম নাহা সেইবোৰ পাপ অৰ্জন কৰিছে আপুনি জানে সেইবোৰ পাপ অৰ্জন কৰিছে পাপ পুণ্য তই লেখা কৰিব নালাগে যা তই ওলাই যা ঘৰৰ পৰা ওলাই যা আপোনাৰ মুখতো মোক দিব মোৰ মুখতে পোক দিব তোৰ পোকাই মুয়ে দিব যা আৰু তইও কমতি নহয় নিজা কিমান লুকুৱালো কথা তোক কেলে মই হাং দিয়া নাছিলো হা তই বোলো জুবা জুবি নকৰিবিগে বোৱাই কিবা এটা চাইছিলো সভ্য তোকো বিয়া পাতি দিব লাগিব ছোৱালীজনী চাই বিয়া পাতিলেহে শান্তি হ'ব সঁচাকে